हेलो एवरीवन वेलकम टू स्टार एकाडेमियार अन्य এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো গাইস আজি আমি লৈ আহিছো দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ইতিহাসৰ প্ৰথম অধ্যায় বংগ বিভাজন আৰু স্বদেশী আন্দোলন এই বংগ বিভাজন আৰু স্বদেশী আন্দোলনৰ যিখিনি ইম্পৰ্টেন্ট এমসিকিউ আছে সেই ইম্পৰ্টেন্ট এমসিকিউ খিনি আমি আলোচনা কৰিম আৰু এই দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে তোমালোকে গুৰুত্ব সহকাৰে ভিডিঅ'টো চাবা আৰু যিসকলে কম্পিটিটিভ এক্সাম দিবা তোমালোকে ধুনীয়াকৈ চাবা এই যেটো বংগ বিভাজন আৰু স্বদেশী আন্দোলন আছে এইখিনি পঢ়িলে মানে টোটাল আমি কেইটা প্ৰশ্ন আলোচনা কৰিম টোটাল ২৭টা প্ৰশ্ন আলোচনা কৰিম আৰু এই ২৭টা প্ৰশ্ন বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত প্ৰশ্ন দেখা পাবাই গতিকে ভিডিঅটো প্ৰথমৰ পৰা চাবা আৰু যদি চেনেলটো ভাল পায় আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা যিসকল ছাত্ৰ ছাত্ৰী আছে আৰু যিসকল আমাৰ লগৰী আছে যিসকল উচ্চ শিক্ষিত তেওঁলোকক আপুনি বুলি কৈছো আপোনালোকে ভিডিঅটো ভালকৈ চাব প্ৰথমৰ পৰা চাব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি থব প্ৰশ্ন 1 1906 চনত মুছলিম লীগ গঠনত সহায় কৰা ব্ৰিটিছ প্ৰশাসকজন কোন আছিল উত্তৰ এ লৰ্ড মিণ্টো প্ৰশ্ন 2 কাৰ কাৰ্যকালত বংগ বিভাজন আঁচনিখন কাৰ্যকৰী হৈছিল উত্তৰ ডি লৰ্ড কাৰ্জনৰ দিনত বংগ বিভাজন কাৰ্যকৰী হৈছিল প্ৰশ্ন 3 স্বদেশী আন্দোলনৰ সময়ত কোনখন কাকত প্ৰকাশ হৈ আছিল উত্তৰ বি যুগান্তৰ प्रश्न 4 যুগান্তৰ পত্ৰিকাখনৰ সম্পাদক কোন আছিল উত্তৰ ডি ভূপেন্দ্ৰনাথ দত্ত प्रश्न 5 বংগ বিভাজন কোনগৰাকী ভাইসৰয়ৰ শাসনকালত সংঘটিত হৈছিল উত্তৰ বি লৰ্ড নেথানিয়েল কাৰ্জন प्रश्न 6 কোন চনত কোন তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল উত্তৰ এ 1905 খ্ৰীষ্টাব্দৰ 16 অক্টোবৰত प्रश्न 7 বন্দিনী ভাৰত নামৰ নাটকখনৰ ৰচক কোন উত্তৰ সি অম্বিকাগিৰি ৰায়চৌধুৰী প্ৰশ্ন 8 বংগদেশত জাতীয় শিক্ষা পৰিষদ নামৰ অনুষ্ঠানটো কেতিয়া গঠন কৰা হৈছিল উত্তৰ এ 1906 চনৰ 10 মাৰ্চত প্ৰশ্ন 9 বেংগল কেমিকেলছ নামৰ উদ্যোগটোৰ প্ৰধান উদ্যোক্তা কোন আছিল উত্তৰ ডি আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায় प्रश्न 10 বংগদেশৰ একত্ৰীকৰণ কেতিয়া হৈছিল উত্তৰ সি 1911 চনৰ 11 ডিচেম্বৰত प्रश्न 11 বিদেশী পণ্য বৰ্জন প্ৰস্তাৱ কোনখন সভাত গ্ৰহণ কৰা হৈছিল উত্তৰ এ प्रश्न 12 অধিভুক্ত বংগদেশৰ মুঠ জনসংখ্যা কিমান আছিল উত্তৰ বি 54 নিযুত प्रश्न 13 বন্দে মাতৰম গীতটোৰ ৰচক কোন উত্তৰ সি বঙ্কিম চন্দ্ৰ চেটাৰ্জী प्रश्न 14 কোন চনত মুছলিম লীগৰ সংগঠন গঢ়ি উঠিছিল উত্তৰ বি 1906 চনত प्रश्न 15 ভাইসৰয় লৰ্ড মিণ্টোৰ ব্যক্তিগত সচিবজনৰ নাম কি আছিল উত্তৰ ক কৰ্নেল ডানলপ স্মিথ प्रश्न 16 ইয়াণ্ডাবু সন্ধিৰ শৰ্ত অনুযায়ী কাছাৰ ইংৰাজৰ অধীনলৈ যায় কোন খ্ৰীষ্টাব্দত উত্তৰ সি 1832 খ্ৰীষ্টাব্দত প্ৰশ্ন 17 মটক আৰু শদিয়া ৰাজ্য কেতিয়া ইংৰাজৰ অধীনস্থ হয় উত্তৰ বি 1839 খ্ৰীষ্টাব্দত প্ৰশ্ন 18 পূৰ্ববংগ আৰু অসম প্ৰদেশৰ ৰাজধানী কি আছিল উত্তৰ সি ঢাকা प्रश्न 19 কোনজন ব্যক্তিয়ে ব্ৰিটিছ চৰকাৰক নাইটহুড উপাধি দিছিল উত্তৰ সি ৰবীন্দ্ৰনাথ ঠাকুৰ प्रश्न 20 ৰবীন্দ্ৰনাথ ঠাকুৰে কোনটো বস্ত্ৰ প্ৰতিষ্ঠান গঢ়ি তুলিছিল উত্তৰ সি স্বদেশী ভাণ্ডাৰ प्रश्न 21 স্বৰাজ আমাৰ জন্মগত সত্ত্ব আৰু ই আমাৰ কাম্য উক্ত উক্তিটো কাৰ উত্তৰ বি বাল গংগাধৰ তিলকৰ प्रश्न 22 স্বদেশী আন্দোলনক কেন্দ্ৰ কৰি ৰবীন্দ্ৰনাথ ঠাকুৰে কিমানটা গীত ৰচিছিল উত্তৰ সি 23টা प्रश्न 23 সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়ৰ নেতৃত্বত গঢ়ি উঠা সংগঠনটো কি আছিল উত্তৰ বি ছাত্ৰ সংসদ प्रश्न 24 ডি ডন পত্ৰিকাৰ সম্পাদক কোন আছিল উত্তৰ বি प्रश्न 25 মুছলিম লীগৰ কাৰ্যালয় লক্ষ্মৌলৈ স্থানান্তৰিত কেতিয়া হৈছিল উত্তৰ সি 1910 খ্ৰীষ্টাব্দৰ মাৰ্চ মাহত
प्रश्न 26 ইউনাইটেড বেংগল ষ্ট'ৰ্ছ কেতিয়া প্ৰতিষ্ঠা হৈছিল উত্তৰ এ 1905 চনত प्रश्न 27 तथा आजिर अंतिम प्रश्न 1932 सनत साम्प्रदायिक बटुवारा घोषणा करा ब्रिटिश प्रधानमंत्री कोन आसिल उत्तर सी रामसे मैकडोनाल्ड थैंक यू जय आइ असम।